কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ পিটিকা কেবিধ তিনিবিধ মই পিটিকা বনাম এয়া মাছ পিটিকা বনাম তাৰপিছত এয়া বেগেনা পিটিকা বনাম এইখিনি পিটিকা বনাবলৈ পিঁয়াজ জলকীয়া আদা আৰু ধনিয়া মই ৰেডি কৰি লৈছোঁ আৰু এটা আলু বইল কৰিব থৈ দিছোঁ সেইটো পিটিকা বনাম তেন্তে বলক এতিয়া মাছটো প্ৰথম আমি ফ্ৰাই কৰি লওঁ আৰু বেগেনাটো পুৰি লওঁ মোৰ তেলখিনি গৰম হৈছে মই এইখিনি ইয়াতে এয়া মাছ পিচ এনেকৈ দি দিম ধুনীয়াকৈ অলপ কাঢ়াকৈ ফ্ৰাই কৰি ল'ম প্ৰথম মাছখিনি এয়া বেগেনাটো পুৰি লৈছোঁ ইয়াতে অলপ মিঠাতেল সানি ল'লোঁ আৰু এয়া এইফালে অকণমান ফালি লৈছোঁ ভালকৈ সিজিব সেইবাবে অকণমান গেছটো চিমত থৈ কিনে পুৰি ল'ম বেগেনাটো আমি এয়া মোৰ মাছ কিপিচ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া ধুনীয়াকৈ প্লেট এখনত নমাই ল'ম মই প্ৰথম এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে বেগেনাটো অলমষ্ট মোৰ হৈ গ'ল এইডোখৰ বাকী আছে খালি অলপ এইটো সিজি আহিছে এয়া ধুনীয়াকৈ সিজি গ'ল এয়া কচু পিটিকাও বনাম এইখিনি বইল কৰি থৈছোঁ ধুনীয়াকৈ এতিয়া পানীখিনি যাবৰ কাৰণে চাকনিখনত থৈ দিছোঁ মই এয়া মোৰ গোটেইখিনি বইল ৰেডি আছে এয়া কচু বইল তাৰপিছত এয়া আলু বইল আলু ভাতত দি বইল কৰিলোঁ আৰু এই বেগেনা এটা মাছ দুজনী প্ৰথমতে বেগেনা আলু পিটিকা বনাই লওঁ আমি তাৰপিছত মাছ আৰু আলু পিটিকা বনাম তেন্তে এয়া মই ৰেডি কৰি ল'লোঁ ইয়াতে মই অলপ দিম ধনিয়া তাৰপিছত এয়া পিঁয়াজ অলপ দিলোঁ অলপমান আদা দিছোঁ আৰু অলপমান এয়া জলকীয়া ইয়াতে দিম অলপ মিঠাতেল এয়া অলপ সৰহকৈ পৰিব পায় তাৰপৰা এয়া সোৱাদ অনুসৰি নিমখ এতিয়া এইখিনি ধুনীয়াকৈ পিটিকি লওঁ গৰম আছে এয়া বেগেনা আলু পিটিকা ৰেডি হৈ গ'ল এতিয়া আমি নেক্সট পিটিকালৈ আগবাঢ়োঁ এতিয়া আমি বনাম এয়া আলু আৰু মাছ পিটিকা ধুনীয়াকৈ মাছখিনিৰ পৰা কাঁইটবোৰ এৰুৱাই ল'ম এয়া এয়া মাছৰ কাঁইটখিনি ধুনীয়াকৈ এৰাই ল'লোঁ ইয়াতে দিম এতিয়া মই এয়া পিঁয়াজ তাৰপিছতে ইয়াত দিম অলপ আদা তাৰপিছতে দিম ইয়াতে অলপ জলকীয়া আৰু কুটি ৰখা ধনিয়া এতিয়া ইয়াতে দিম অলপ মিঠাতেল এয়া আৰু দিম সোৱাদ অনুসৰি নিমখ এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'ম আমি মাছ আৰু আলু পিটিকা বহুত ভাল লাগে আৰু এতিয়া মই সেই সুদা মাছৰ পিটিকাও বনাম আলু দিও বনাম আৰু সুদাকৈও বনাম মাছৰ পিটিকা এয়া মোৰ মাছ আৰু আলু পিটিকা একদম ৰেডি হৈ গ'ল এতিয়া আমি নেক্সট পিটিকালৈ আগবাঢ়োঁ এয়া সুদা মাছৰ কাঁইটখিনি ধুনীয়াকৈ এৰাই ল'লোঁ এতিয়া পিটিকিবলৈ আৰম্ভ কৰোঁ ইয়াতে দিম এতিয়া অলপ জলকীয়া অলপ ধনিয়া অলপ পিঁয়াজ আৰু এয়া আদা কুটি থোৱা এতিয়া ইয়াতে দিম আমি অলপ কেঁচা মিঠাতেল তাৰপিছতে দিম ইয়াতে অলপ
সোৱাদ অনুসৰি নিমখ। এতিয়া ধুনীয়াকৈ পিটিকি লওঁ। এয়া হৈ গ'ল মাছ পিটিকা ৰেডি। এতিয়া আমি নেক্সটটো পিটিকালৈ আগবাঢ়োঁ। এয়া শেষৰটো পিটিকা, কচু পিটিকা। আৰু ইয়াতে এতিয়া মই দি দিম এয়া পিঁয়াজ, কুটি থোৱা আদা, কুটি থোৱা জলকীয়া, কুটি থোৱা ধনিয়া। এতিয়া ইয়াতে দিম কেঁচা মিঠাতেল, আৰু ইয়াতে দিম সোৱাদ অনুসৰি নিমখ। এতিয়া ধুনীয়াকৈ পিটিকি ল'ম এইখিনি। কচু পিটিকা খাই বৰ ভাল লাগে। ধুনীয়াকৈ পিটিকি লওঁ। এয়া মোৰ কচু পিটিকা ৰেডি হৈ গ'ল। এতিয়া এয়া মোৰ 4বিধ পিটিকা ৰেডি হৈ গ'ল। কচু পিটিকা, মাছ আৰু আলু দি পিটিকা বনাইছোঁ। এয়া মাছ পিটিকা, আৰু এয়া বেগেনা আৰু আলু পিটিকা। আশা কৰিছোঁ আপোনালোকে ভাল পালে। এতিয়া খোৱাহে কথা আৰু। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এয়া মোৰ পিটিকা থালি আজি ৰেডি। কেনে পালে জনাব। আৰু তাৰ লগতে এয়া বনাইছিলোঁ গাহৰি বইল অলপ মেজেঙা পাত দি। যদি ৰেচিপিটো লাগে মোক ক'ব, কমেণ্ট কৰি জনাব, মই ৰেচিপিটো দি দিম।